গাইজ, আজি আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ আমাৰ ভণ্টিৰ লগত। আজি সন্ধিয়া টাইমত এনেই আলি ফুৰিব আহিছোঁ। আপোনালোকে চাবলৈ নাপাহৰিব কিন্তু দেই। ভণ্টি এতিয়া ঘৰত এতিয়া চবৰে ভাল চাগে ন? ভালে ভালে। এতিয়া ভাইটি কেহানিকে অহা হ'ব আকৌ? আজি আহিব আৰু গধূলি। আজি 15 আগষ্ট কেনেকুৱা চলিছে বা সেইপিনে? সেইপিনে ঠিকেই চলিছে, আজি ফুটবল খেল হৈছে তাত। এতিয়াতো ভণ্টিয়ে মোক অনা পা বহুত দিনৰ মূৰতে আহিছা ন? মোক অনা দিনাখন ৰাতি আহিলা আৰু গুচি গ'লাগৈ। তাৰপৰা আকৌ পোৱালীজনী সুধি পাতিলোঁ, তেতিয়া আহিলা, 1 ঘণ্টা 2 ঘণ্টামান থাকিলা, তাৰপিছত গ'লাগৈ। এতিয়াতো 6 মাহৰ মূৰত আহিছা ঘৰলৈ। কেনেকুৱা লাগিছে বাৰু মা ঘৰত থাকি? ভাল লাগিছে অ', কেলৈ ভাল নালাগিব ন? ইমান দিনৰ মূৰত মাৰ ঘৰলৈ আহিছোঁ, কেলৈ বেয়া লাগিব ন? এতিয়া থাকিবলৈ বুলি আনকালে থাকিবলৈ অহা নাই বাৰু। আজি এবছৰমানেই হ'ল থাকিবলৈ অহা নাই তেনেকৈ। সেই আকৌ এতিয়া ভাইটিয়ে বা কেহানিকে নিবলৈ আহে, নিওঁ বুলি ক'লে খঙে উঠিছে চাগে ন? সেই আকৌ আমাৰ এতিয়া ঘৰলৈ গ'লে মানে কণকণা বাপেকে কয় ঘৰলৈ যাওঁগৈ ব'লা বুলি কয়। মনটো বহুত দুখ লাগে আৰু মানে কোচখাই যাওঁ। মাইকী মানুহে লাগে, বেয়া লাগে আৰু। এতিয়া ঘৰলৈ মালে মনত পৰে, ভতিজা ছোৱালী আছে, বাইদেউ আছে, বৌ দাদা আছে, তেনেকৈ মনত পৰে ন? থাকিব মন যায়, ফূৰ্তি ফাৰ্তা কৰি পিনে সেই থাকিব নিদিয়েই পোৱালীজনীয়ে মনত পৰে বুলি। নবৌ কথা এষাৰ সুধোঁ দেই। মইতো তেনেকৈ সুধিব পোৱাই নাই বাৰু। এতিয়া আপোনাৰ চেনেলৰ যোগেদিয়ে সুধোচোন মই। আপুনি মানে আমাৰ ইয়ালৈতো আহিব পাব, মইতো ভালকৈ কথা বতৰা তেনেকৈ একো পতাই নাই। এতিয়া পাতোঁ আৰু ৰাইজৰ সন্মুখতে পাতোঁ। আপুনি এনেই আমাৰ ঘৰলৈ এতিয়া বিয়া সমাৰ পৰিৱেশটো কেনেকুৱা পাইছে, ঘৰৰ মানুহবিলাক কেনেকুৱা পাইছে, এনেই অকণমান ক'বচোন। সকলোৱে ভালে লাগিছে আৰু, বেয়ানো কিনো আৰু। চবতকৈ মানে ভাল লাগে এতিয়া মোৰ মানুহজনতকৈ মানে মোৰ শাহুজনী বেছি ভাল লাগে। কাৰণ কেলৈ যিকোনো কাম বা যদি কৰিব নোৱাৰোঁ পোৱালীজনীক লগত, তেতিয়া মানে চব কাম কৰি দিয়ে। আপোনাৰ মানে কেয়াৰটো লয় আৰু। এতিয়া যদি কেতিয়াবা ভাত খাব মন নগ'লে বা চাহ খাব মন নগ'লে বোলে মোক মানে বোৱাৰী বুলি নামাতে, নিজৰ ছোৱালীগতে ভাবি মানে চব মানে ভাতকেইটা খাই ল বা খাই লোৱা তেনেকৈ কৈ পিনে চাহ বাকি দিব, ভাত চাত বাঢ়ি পিনে ঢাকি থৈ দিব। নেখালে মানে কৈ থাকিব ভাত খা, কি হৈছে তই আজি মন মাৰি আছ, ভাত খোৱা নাই, তেনেকৈ কয় আৰু। তেনেকৈ মানে নিজৰ মাতকৈ মানে বেছি ভাল লগা আগতে হয় আৰু। হয় নি? মানে আপোনাক বোৱাৰী হিচাপে নহয়, নিজৰ জীয়েক হিচাপে ভাবে। তোমাক যিমানখিনি ভাল পায় মোকো তেনেকেই নিজৰ ছোৱালীগতে ভাবি মানে সেইখিনি কথা কয়। আৰু এতিয়া ছোৱালীজনী হোৱা বা ছোৱালীজনীটো লয় আৰু কাম বনো ধুনীয়াকৈ কৰি দিয়ে। মোলৈ মানে আশা কৰি নাথাকে। কিছুমান এতিয়া শাহুবিলাকে এই বোৱাৰী আছে, বোৱাৰীয়ে কৰিব বুলি থৈ দিয়ে ন? তেনেকুৱা মানে এই মায়ে থৈ নিদিয়ে আৰু কামবিলাক। যিখিনি মানে চকুৰ আগত দেখি থাকে চব কাম কৰে আৰু। ঠিকে আছে, কৰিলে ভাল ন? সকলোৱে মিলিজুলি কৰিলে ঘৰ পৰিয়ালটো সুখ শান্তিৰে চলিলে ভাল হয়, হাই কাজিয়া নহ'লে ভাল আৰু। তাকে এতিয়া আমাৰ কণকণা বাপেকে যিমানখিনি মৰম কৰে মানে শাহুৱে বেছি মৰম কৰে। সেইটো কাৰণে বেছি মানে মোৰ মৰমটো শাহুৰ প্ৰতিহে। হয় নি? ঠিকে আছে বাৰু, এনেকুৱা খুব কমৰে হয় ন? সেই আকৌ এতিয়া ঘৰলৈ গ'লে ফোন কৰিব, কেহানিকে আহিবি ঘৰলৈ, আকৌ মনত পৰিছে নহয়, তেনেকৈ কয় আৰু। এতিয়া মই কওঁ দুদিনমান থাকিব ইচ্ছা আছিলে, এতিয়া থাকিবই নোৱাৰিছোঁ দেখোন। নাই, কণকণা বাপেকে আকৌ বাইকখন লৈ পিনে লৈ আহেগৈ। তাকে থাকিবলৈ নাপাওঁ আৰু, হ'লেও মানে খুব বেছি নহয়, কম আৰু তেনেকুৱা হয় মানে। তাৰপৰা কণকণা দেউতাকে কি কয় আপুনি এনেই ভালকৈ কৈ দিয়কচোন। এতিয়া কণকণা বাপেকে ঘৰ পেণ্টাৰ কৰি আছে শিৱসাগৰত। এতিয়া আকৌ কাইলৈ এনে পৰহিলৈ যাবগৈ নেকি। তাকে এতিয়া আপোনালোকৰ ৰং পেইণ্ট কৰিবলগীয়া হ'লে এইপিনে কণ্টেক্ট কৰিলেই হ'ব আৰু। এতিয়া মোৰ দাদা হৈছে আৰু নবৌৰ হাজবেণ্ড হৈছে। এতিয়া তুমিতো ইমান দিনৰ মূৰত আহিছা ন? মই এতিয়া বিয়া সোমোৱা 2 বছৰ ওচৰা-ওচৰি হ'ল। হ'লেও মানে তোমাৰ লগত ইমানখিনি কথা পাতিবলৈ সুবিধা পোৱাই নাই আৰু। মই তেনেকৈ অহাই নাই, আহিছোঁ গৈছোঁ তেনেকুৱা হয়, দুবাৰে আহিছোঁ বিয়া হোৱাৰ পৰা। এতিয়া আহা, চাহ খোৱা সময়ত চাহ খোৱা, কথা পাতিব সুবিধা নাপাওঁ। আকৌ খাই বৈ দেখোন যাব হয়ে ন বা ঘৰলৈ, গধূলি হৈ যায়গৈ। সেইটো কাৰণে কথা পাতিবলৈ সুবিধা নহয় কাৰণেই আজি এতিয়া ইমান দিনৰ মূৰত আহিছা ভণ্টি বুলি। এতিয়া সন্ধিয়া টাইমত এতিয়া ওলাই আহি পিনে ৰাস্তাৰ কাষতে বহি পিনে কথা পাতিছোঁ মন খোলাকৈ আৰু। কথা পাতিবলৈ দেখোন সুবিধা নায়েই। এতিয়া তোমালোকৰ লগত ঘৰলৈ গ'লোঁ, শাহুৰ লগত কথা পাতিলোঁ, ভণ্টি দাদাৰ লগত তেনেকৈ কৈ এতিয়া সময়টো যায়গৈ। তুমিতো সেইবিলাক কামত ব্যস্ত থাকা, সিমানখিনি কাম কৰিবলৈ মানে মোৰ লগত কথা পাতিবলৈ সময় নোলায়গৈ দেখোন। সেই আকৌ এতিয়া আজি পাই পিনে কিমান দিন আৰু থাকা, মই তাকে কৈছোঁ এমাহমান থাকিলেও থাকা। ঘৰততো কাম নাই দিয়া, খেতি বাতি শেষ হ'ল ন চবৰে। সেই আকৌ থকাটো তেতিয়া নহ'ব ইমানকৈ আৰু। এতিয়া ভাইটিয়ে বা কেহানিকে আহে নিবলৈ, তাকে ভাইটিক ক'ব লাগিব। আহিব কিন্তু আহিবই আনিবলৈ। সেই আকৌ আজি 15 আগষ্ট কেনেকৈ চলিছে সেইফালে এতিয়া ন? আজি ইমানতে সামৰণি ভিডিঅ'টো মাৰিছোঁ ন? সন্ধিয়া হ'ল, ঘৰত কাম আছে
আৰু এইফালে কণকণা আমনি কৰিছে অলপ। তাৰপিছত তোমাৰ লগততো আজি বহুত মন খুলি মানে কথা পাতিলোঁ, বহুত দিন পোৱা নাছিলোঁ হয়নে বাৰু? তুমিও পাতিলা ময়ো পাতিলোঁ। এতিয়া আকৌ নেক্সট এটা ভিডিঅ' লৈ আহিম আৰু পিছত, তাকে আপোনালোকক দেখাই আছোঁ। তাৰপৰা আৰু এতিয়া ঘৰলৈ আমি উভতি গৈ আছোঁ ৰাস্তা ফুৰি। আজি ইমানতে সামৰণি মাৰিছোঁ। বাই বাই। লাইক কৰিবা হা, লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু লগত থকা বেল আইকনটো দবাই দিব।